আমাৰ মেইন পালিৰ কিয় খং উঠিলে শেষলৈ ভিডিঅ'টো চাওকচোন বুজি পাব। এতিয়া আমি নামত যাব ওলাইছোঁ আৰু বহুত দিনৰ মূৰত এযোৰ ড্ৰেছ পিন্ধিছোঁ, ভালেই লাগিছে। আৰু এতিয়া আমি বাইদেউহঁতৰ ঘৰৰ পৰা এতিয়া ওলাইছোঁ। এইটো হৈছে আমাৰ পাঠকহঁতৰ ঘৰ সুৰভি দাসৰ। আৰু ইয়াৰ পৰা আহি আছোঁ দাদাহঁতে তাল লৈ, আৰু ময়ো ইফালে কিবা কিবি বস্তু লৈছোঁ এনেকৈ ধুনীয়া কৰি। আৰু এতিয়া আমি গৈ আছোঁ। আমি যাই থকাৰ সময়ত এনেকৈ অকণমান ধেমালি কৰি যাওঁ দিয়ক, আৰু কিনো কৰিব, অকণমান ধেমালিৰ মাজেৰে আমি যাই থাকোঁ। পুৰা নাগৰুৱে আমাৰ পুৰা আজি নাচি আছে, আজি নাম। আৰু ইফালে পুৰা বহি লৈছে এনেকে বাইদেউজনী বহি লৈছোঁ আৰু নাচি আছে। পুৰা চাহত ব্যস্ত দেখিছেনে? আমাৰ নাগৰু ইফালে চব, ইফালে বাইদেউ, ইফালে আমাৰ ইহঁত, আৰু আমাৰ বাইদেউ। এতিয়া চাহ পানী খাই আমি এতিয়া নাম গাব বহি যাম। অকণমান আপোনালোকক ভিডিঅ' দেখাম বুলি চেষ্টা কৰিছোঁ, আৰু চাবচোন শেষলৈকে ভিডিঅ'বিলাক। বাইদেউ, মিতালী বাইদেউ, মনালিছা, ময়ূৰী, ইফালে বাইদেউ, এয়া সুনীতা, এইজনী ভিতালী, দাদা আৰু দাদা এয়া পুৰা হাঁহি আছে ইয়াতে। এইফালে মই দেখা সুৰভি দাস, গাঁও তুলসীবাৰী, ডাকঘৰ তুলসীবাৰী, থানা ৰঙিয়া, জিলা কামৰূপ অসম। নমস্কাৰ, ধন্যবাদ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি যাব, আৰু অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল। বাই বাই।